এটা প্ৰথম কথা হৈছে তাৰ বেমাৰটো যেটো ক্যান্সাৰ। নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক এই ভিডিঅ'টোত দেখুৱাম যতীন বৰাই কিশোৰ দাসৰ বিষয়ে কি ক'লে। বন্ধুসকল, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। বন্ধুসকল, আপোনালোকে অভিনেতা গৰাকীক আশীৰ্বাদ কৰিব যাতে অভিনেতা গৰাকী সোনকালে আৰোগ্য হৈ উঠিব পাৰে। বন্ধুসকল, যতীন বৰাই কিশোৰ দাসক কি ক'লে আপোনালোকৰ কাৰণে ভিডিঅ' ক্লিপটো দেখুৱাই লৈছো। কথা হৈছে তাৰ বেমাৰটো যেটো ক্যান্সাৰত অৰ্থৰ বহুত প্ৰয়োজন হৈ পৰে আৰু সেই ক্ষেত্ৰত আমাৰ প্ৰথমৰ পৰা আমি ব্যক্তিগতভাৱে হওক, আমি যিমান যি পাৰোঁ, মই হওক বা আমি তাৰ ফ্যামিলি মানুহখিনি হওক, তাৰ বন্ধুৱে হওক, আমি আৰ্থিকভাৱে হওক বা শাৰীৰিকভাৱে আমি কষ্ট কৰি আহিছোঁ। কিন্তু লাহে লাহে যেতিয়া প্ৰচাৰ হ'ল যে তাৰ ক্যান্সাৰ হৈছে, তাৰপিছত সেই ক্ষেত্ৰত এতিয়া অৰ্থৰ যথেষ্ট প্ৰয়োজন হৈছে আৰু মই ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানৰ জৰিয়তে আমাৰ চলচ্চিত্ৰ ফিল্ম ফেটাৰ্নিটি অফ আছাম হওক, মিউজিচিয়ানসকলে হওক, অসমৰ যিমান শিল্পী আছে, আমাৰ কোৰিঅ'গ্ৰাফাৰসকল হওক, তেওঁলোকে আৰ্থিকভাৱে সহায় কৰিছে কিশোৰক। কিন্তু সেইখিনিয়ে যথেষ্ট আৰু লাগিব যিহেতু জাৰিদা, যিহেতু সি এতিয়া বম্বেত যাবলৈ আমি এটা সিদ্ধান্ত লৈছোঁ। তাৰ কাৰণে আমাৰ দেৱাশিষ শৰ্মা GMCৰ কমিশ্যনাৰ হয়, দেৱাশিষ শৰ্মা, যিহেতু তেওঁ সেইখিনি দায়িত্ব লৈছে। আৰু ধন্যবাদ জনাইছোঁ মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক, তেওঁ আৰ্থিকভাৱে যিখিনি সহায় কৰিছে এই অনুষ্ঠানৰ জৰিয়তে ধন্যবাদ জনাইছোঁ। এতিয়া কথাটো হৈছে কি, তাৰ যিটো ষ্টেজ আছে সেই ষ্টেজত আমাৰ এতিয়া অৰ্থৰ যথেষ্ট প্ৰয়োজন হ'ব আৰু সেই অৰ্থ হ'লেহে আমি ডেফিনেটলি তাৰ বেমাৰটো আৰু মই এটাই খুব ধন্যবাদ জনাইছোঁ, মই বেমাৰটোৰ কথাটো সকলোৱে জানে, সি কিন্তু খুব পজিটিভ ল'ৰা দেই জাৰিদা। মই এটাই ভাল লাগে তাৰ কথা এটাক মই সৰু এটা এক্সাম্পল দিছোঁ। তাৰ ফাৰ্ষ্ট কেমো যেতিয়া আমি দিয়াইছিলোঁ আপোনাৰ হেৰিয়াত নেম কেয়াৰত, ডক্টৰ হিতেশ বৰুৱাৰ তত্ত্বাৱধানত আমি দিয়াইছিলোঁ, তাৰ 4 দিন পিছত সি কিন্তু শ্বুটিং কৰিব গৈছে আৰু মোৰ দৃঢ় বিশ্বাস যে কিশোৰ দাস অতি সোনকালে ভাল হৈ আমাৰ মাজলৈ আকৌ ঘূৰি আহিব।